এভৰিৱান, ৰাধা মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত মানুহজন আৰু ছোৱালীজনীৰ সৈতে অলপ ফুৰিবলৈ আহিছোঁ। ফুৰিবলৈ মানে কি আৰু এক গুলিত দুই চিকাৰ। মানুহজনৰ কাইলৈ জন্মদিনৰ বাবে শৰাইখন প্ৰত্যেক বছৰে মানুহজনৰ বাবে জন্মদিনৰ শৰাই এভাগ দিয়েগৈ যাদুপাৰীৰ ওচৰত। তাতে আকৌ ছোৱালীজনীৰ শৰাইখনো দিবলগীয়া হৈ আছে। দিবলগীয়া মানে মানুহজনৰ শৰাইৰ লগত একেলগে দিম বুলি আগ কৰি থৈছিলোঁ মই। তাকে দুখনকৈ শৰাই বস্তু কেইটামান আনোগৈ। তাতে ছোৱালীজনীকো লৈ আহিছোঁ অকণ ফুৰিবলৈ। তাকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি কি কৰোঁ, ক'ত যাওঁ দেখুৱাম আপোনালোকক। কথাতেই কয় নহয়, জীয়েকবোৰৰ বাপেকলৈ বহু মৰম, সেইকাৰণে বাপেকক বহুত ধুনীয়াকৈ ধৰি লৈছে। তাকে মই ভিডিঅ' কৰি দিছোঁ। তাইক অকণো আনিবলৈ মন নাছিল। তাই আজিহে বাইকত ভালকৈ বহি আহিছে, নহ'লে তাই উঠি বাপেকক হেলমেটটো খুলি দিয়ে, আকৌ চিকুটি থাকে, বহুত দুষ্ট। তাকে সেইকাৰণে মই মাক বহুত দিগদাৰ কৰে, গতিকে মাকো মানে শান্তি নিদিয়ে। গৰু গাই অহা টাইমো হৈছে, সেইকাৰণে তাইক মই উলিয়াই লৈ আহিছোঁ। এয়া ৰাণাপাৰা বুলি কয়, ৰাণাপাৰা পালোহি আৰু। তাৰপৰা দোকানখনো পাইছোঁহি আৰু দেখুৱাম আৰু চাই থাকিব। মানে আমি য'ত বস্তু লওঁ অতীজৰ চিনাকি, মানে প্ৰায়ভাগ তাতে সেই দোকানখনতে আমি বজাৰ বেছিভাগ কৰোঁ। এয়া পালোহি, জানটোদা বুলি কয়। এয়া ছোৱালী মই ভিডিঅ' কৰিছোঁ। তাতে তাই আকৌ কি খাবা বুলি সুধোতে তাই আকৌ চিপছ পেকেট আনিছে। তাতে বাপেকে এয়া লৈছে বস্তু আৰু বুট মগু লোৱা হৈছেই। বাকী ঘৰৰ বস্তু কেইটামান লৈছোঁ আৰু। তাত দেখিছেনে ছোৱালীয়ে আকৌ কেকটো আনিছে। সেই কেকটো তাই মোক দেখিলে খুলি দিবলৈ কয়, খাবলৈও বিচাৰিছে। এয়া দেখিছেনে, আৰু মোৰ মাতটোও ভাঙি আছে একদম। এইকেইদিন বাৰিষাৰ বতৰ, এফালে আকৌ বৰষুণ, মোৰ ডিঙি চেছে আনি। তাকে নাৰিকল ল'বলৈও ধৰিছে। দুখনকৈ যিহেতু শৰাই, সেইকাৰণে দুটাকৈ নাৰিকল লৈছে। তাকে আকৌ দেখিছেনে ছোৱালীজনী আকৌ কি কৰিছে ৰাধাই, এখন বিস্কুটলৈ চকু। তাই দেখিলেই হ'ল আৰু যিকোনো বস্তু ভালে চাবই আৰু। ওচৰত তুলি থৈছিলোঁ, তাই সেই দিগদাৰ কৰি, গতিকে এয়া আপেল লোৱাও হৈছে আৰু। তাৰপৰা আবেলি সময়কণত আকৌ ঘৰলৈ কেনেকৈ উভতি যাওঁ, নোখোৱাকৈতো উভতি যাব নোৱাৰোঁ, কিবা এটাতো খাবই লাগিব। সেইকাৰণে হোটেললৈ আহিলোঁ। তাকে চিঙৰা হেৰি কৰি থকা দেখি আকৌ বাপেকে ক'লে চিঙৰা এটা দিয়ক ছোৱালীজনীক। তাৰপৰা ছোৱালীজনীও চাই আছিলে, সেইকাৰণে চিঙৰাটো দিলেহি। মই তাইক খুৱাবলৈ লৈছোঁ, ময়ো অকণমান খাই লৈছোঁ আৰু। তাতে সেয়া তাই নিজেই খাবলৈ দিছোঁ তাইক মই। তাকে ঘৰলৈ কচৰিকে লৈ যাওঁ বুলি ভাবিছোঁ। এতিয়া জানো কি হয় এতিয়া। সেয়া তাই দেখিছেনে, চুকুটি খাবলৈ লৈছে। তাৰপৰা আমি চাওমিন খাওঁতে তাইক অকণমান সেই বাতিটোতে চিঙৰাৰ বাতিটোতে চাওমিন অকণমান দি দিছিলোঁ। তাই খাবই পৰাই নাই, দেখিছেনে। লৈছে, তাই খাব পৰাই নাই মানে। চামুচখনত নুঠেই তাই চাওমিন। তাৰপৰা এয়া কচৰি লোৱা নহ'ল পিছে। তাই নমাই দিছিলোঁ। এনেকৈ ৰসগোল্লা কেইটামানকে লৈ আহিছিলোঁ গধূলি চাহ অকণ খাবলৈ। তাৰপৰা চাহকণ খাই বৈ এয়া ভাতলৈও আহিলোঁ। তাতে মায়ে ভাতটো পাতিলে, মই মাংসকণ বনালোঁ। এয়া মাংস হৈয়ে গৈছে। তাৰপৰা ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মই নতুনকৈ ভিডিঅ' বনাইছোঁ, গতিকে আপোনালোকে ছাপোৰ্ট কৰিব। যদি ভাল পায় ভিডিঅ'বোৰ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আকৌ লগ পাম, বাই বাই।